हेलो फ्रेंड खेती बतर खेती काम करूँ आज गुड मर्निंग वेलकाम टू माई एनादार ब्लग अन्यता भिडिओলৈ সকলকে স্বাগতম জনাইছোঁ। এইকেইদিন ব্লগ দিব পৰা নাছিলোঁ, আজি ভাবিছোঁ ব্লগ এটা বনাওঁ। কি কৰি আছোঁ দেখুৱাইছোঁ সকলকে। হাতীৰ বাবে দ্ৰুতগতিত ধানবিলাক নোহোৱাকৈ পথাৰৰ পৰা লৈ আহিছোঁ আৰু আজি কেঁচাই পকাই সম্পূৰ্ণ মৰণ দিয়াৰ আৰম্ভ কৰিছোঁ। লগত থাকক, চাই থাকক। এপিনৰ পৰা দেখুৱাই গৈছোঁ কি কৰি আছোঁ। নিজৰ মেচিন নাই, সেইকাৰণে মেচিন ভাড়াত লৈ আহিছোঁ। মেচিনো পোৱা নাযায়। আজি ৰাতিপুৱাই মাটি লৈ আহিছোঁ এই মেচিনটো আৰু কাম আৰম্ভ কৰিছোঁ। গাঁৱত মানুহ পোৱা নাযায়। ভাইটি হয়, ভাইটিয়ে কাম কৰি আছে। আজি ঘৰবিলাক সম্পূৰ্ণ ঝোলা হৈ যাব। আজি খেৰবিলাক একদম গছৰ ওপৰলৈকে গৈ পাইছে। বহুত রিক্স আছে দেই মেচিনটো। এইটো হয়তো দিয়া বেছি গৰম হ'লে মানুহ সোমাই যাব পাৰে। বহুত ৰিক্স। সিহঁতে যিমান পাৰে ঘনকৈ দিব পাৰে, কিন্তু ঘনকৈ দিয়াটো ভাল নহয়। যিমান পাৰে লাহে দিব লাগে। নহ'লে গৰু দি মৰণ দিয়াতকৈ ইয়াত ভাল সোনকালে হয়, কিন্তু ধান যায় দেই, অলপমান ধান ক্ষতি হয়। ধানবিলাক অলপ লেতেৰা আছে নেকি, চাই লওঁ হা। নাই, জাবৰ যোৱা নাই, চাফাই আছে। ধান ইয়াত অলপ খোৱা হৈছে, ইয়াত অলপ খোৱা হৈছে, আৰু ইয়াতে আৰু ঘৰৰ ভিতৰত দিয়া হৈছে অলপ। অকল ধান হৈ গৈছে। ইয়াতো ঘৰৰ ভিতৰতো থোৱা হৈছে। আজি ধান থ'বলৈ ঠাই নোহোৱা হৈছে গোটেই। অকল ধানে হৈ গৈছে ঘৰবিলাক।
কোনোবা আলহী আহিলেও বহিব দিবলৈ সময় নাই আজি, চাহ দিবলৈ সময় নাই। এতিয়া ভাইটিয়ে কাম কৰি আছে আৰু গাঁৱৰ পৰা মাতি অনা হৈছে। সকলোৱে আজি কামত ব্যস্ত। আজি এইখিনি গোটেই ধান আজি শেষ কৰিব লাগিব আজি। এতিয়া ভাইটি এইটো কিবা কাম কৰি আছে। গোটেই শেষ কৰিব লাগিব আজি। লগে লগে খেৰৰ পাহাৰ হৈ গ'ল, পুৰা ঘৰৰ ওপৰত গৈ পাইছে, পুৰা গছলৈকে। ঘৰৰ ভিতৰখিনি ইমান দেখুৱাইছোঁ। আজিলৈ বাই, অন্য এটা ভিডিঅ'ত লগ পাম। থেংক ইউ।